বৃন্দাবন থিয়েটারের মঞ্চ অহাকারের নিবেদন ঈশ্বৰে কাকো আনক ধ্বংস কৰাৰ ক্ষমতা দিয়া নাই, মানুহে নিজকে ধ্বংস কৰি আছে। বা তুমি একদম দাৰ্শনিকৰ দৰে কথা কৈছা দে। মই গান ভাল গানে বেয়া গান তুমি কেনেকৈ জানিলা? তুমি কোন কথা ক'লে সপোন সপোন লাগে চকুতে চকু থলে বুকুলে জোনাক নামে। আচলতে কি জানো, এইবোৰ চব সম্ভৱ হৈছে মৌচুমদাৰ কাৰণে। তেওঁ আমাক এনেকুৱা কিছুমান টেকনিক শিকাই দিয়ে নহয় যে তই মনেৰে বিচৰা বস্তুটো তৎক্ষণাত পাই যাওঁ। আচ্ছা মেডাম, মানে অসমৰ আদৰ্শ কেৱল গান গোৱাতে নহয়, বিনোদ উৰণ খোৱা খোৱা সকলো তুমি নিজৰ আদৰ্শ বজাই ৰাখি চলিব লাগে। আগুৱাই গৈ থাকা, বাধা বিঘিনি পাৰ হৈ তুমি আগুৱাই গৈ থাকা গৈ থাকা গৈ থাকা। হঠাৎ হঠাৎ সন্মুখত তোমাৰ মনৰ মানুহজনে দেখা দিয়ে। এতিয়া পাছফালে চাহ, তোৰ নিজৰো এডাল নেগুৰ গজিছে। বৃন্দাবন থিয়েটারের মঞ্চ অহাকারের নিবেদন স্বনামধন্য নাট্যকার অভিজিৎ ভট্টাচার্য দেৱৰ দ্বাৰা ৰচিত আৰু বলিষ্ঠ অভিনেতা তথা পৰিচালক তপন দাসৰ দ্বাৰা পৰিচালিত এখন বহুচৰ্চিত মঞ্চ সফল বাস্তৱধৰ্মী সামাজিক নাট মাতালো চকু থলে